খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ ঐনিতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ঘৰতে বোৱা চাদৰ মেখেলা দেখাব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। লগতে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে আজি পদ্মিনী সূতাৰ ৰঙা চাদৰ মেখেলা দেখাব ওলাইছোঁ। এনেকুৱা ধৰণৰ পদ্মিনী সূতাৰ চাদৰখনৰ গোটেই গাতে বুটা বচা হৈছে। সেউজীয়া, সোণালী কালাৰ আৰু নীলা এখনত বচা হৈছে। এইখিনি আঁচলখিনি এখন মেখেলাখন হয়। কেনেকুৱা লাগিছে জনাব। আৰু এইখন এখন চাদৰ, ইয়াতে সোণালী, নীলা, বগা আৰু সেউজীয়া ৰঙৰ বুটা বচা হৈছে। ইয়াতে গোটেই গাতে বুটা বচা হৈছে তেনেকৈ। আৰু এইখিনি চাদৰখনৰ আঁচল। আৰু এইখন মেখেলাখনতো একে।